ডাঙৰ কেতিয়া হবা সৰু হৈ থাকিবা আজি এটা নতুন দিনৰ আৰম্ভণিৰে আমি কেইটা আছো 6টাই ওলাই আহিছো আমি কিবা এটা কৰি আছো আমাৰ লগৰ কেইটাই তো মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা ব্লগে বনাই দিওঁ মোৰ স্মৃতি আৰু স্মৃতি যি ভিডিঅ' দুটাত আপোনালোকৰ সহাৰি পালো বহুত বহুত ধন্যবাদ তাৰ হৈ তো আজি আমি এটা নতুন কাম কৰি আছো মোৰ লগত কোন কোন আছে আপোনালোকক চিনাকি কৰি দি আছো তো এতিয়া আপোনালোকক চিনাকি কৰাই দিম চবে চিনি পায় আৰু মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে বহুত ভাল লাগিছে আমাৰ শিখা তো শিখাৰ লগত আমি অলপ পিছত কথা পাতাম প্ৰথম আমি চিনাকি কৰি দিছো শিখা তৃতি তাৰ পিছত আছে আমাৰ যুগল আহি গৈছে আমাৰ কেমেৰামেন কমল আৰু এক্টৰৰ নাম কি আছিল নীল কমল হাই তো অলপ পিছত কথা পাতি আছো চাইডা এতিয়া বৰ্তমান শুটিং চলি আছে অনিল আমার নিজে খুব ব্যস্ত আমার ক্যামেরাম্যানের আপনার হেৰি হৈ গৈছে কাম ওলাই গৈছে ভিতৰৰ অৱস্থা বেয়া তোমাৰো বেয়া নেকি আচ্ছা আমাৰ শিখাই খুব ধুনীয়া হাঁহি দিছে কেনেকুৱা গৰম কেনেকুৱা বহুত বেছি গৰম আৰু বাকি কেনেকুৱা লাগিছে ভালেই লাগিছে ওকে শিখা তুমি মানে কি মোৰ লগত ফাৰ্স্ট টাইম কাম কৰিছা কেনেকুৱা অনুভৱ কেনেকুৱা ভাল লাগিছে আগৰ পৰাই তাক জানো বাৰু কিন্তু তাক আৰু বেছি বছৰ হোৱা নাই যোৱা 2000 কাম দেখিছো ভিডিঅ' চাইছো আৰু আচলতে নাটকবলীয়া এজন ল'ৰা গতিকে আমি ভালেই পাওঁ নাটকৰ মানুহ যেতিয়া লগ পাওঁ তাতে আকৌ এইবাৰ একেলগে কাম কৰিছো গতিকে খুব ভাল লাগিছে গতিকে আপোনালোকেও আমাক ছাপোৰ্ট কৰক তেতিয়া আমি আৰু বেছি কাম কৰাৰ কাৰণে উৎসাহ পাম বাকি এইখন চৰ্টি অতি সোনকালে আহি আছে গতিকে আপোনালোকে দেখিবলৈ পাব কিন্তু কাৰ চেনেলত আহিব কাৰ ডিৰেকশ্যন কেনেকুৱা ষ্টৰী এই বিষয়ে আচলতে আমি একো ৰিভিউ কৰা নাই আৰু যেতিয়া ৰিলিজ হ'ব তেতিয়া আপোনালোকে গোটেইখন মানে চাবই পাৰিব আৰু ধুনীয়া শিখা তো আমাৰ কাজিয়া লাগি গৈছে কেমেৰামেন এক্টৰ আৰু চবে কাজিয়া লাগি আছে এইফালে এটা ডাকু আছে এইটো ই মানে পুৰা চাই আছে আৰু ঘটনা বুলি চাওক সিহঁতৰ হাঁহি এইফালে চোৱা এই গ'ল এই দুটা গ'ল এটা গ'ল বাকি নীল কেনেকুৱা তোমাৰ এয়া কি কি কবা অনুভৱ কেনেকুৱা আজিৰ অনুভৱ গেষ্টিক কেনেকুৱা তোমাৰ গেষ্টিক ফাটাফাটি গেষ্টিক আজি ৰোমেণ্টিক নহয় গৰু ধৰা দিছি তো মানুহ ধৰে নেকি তই গাৰ্লফ্ৰেণ্ড কাৰণে ধৰে নেকি একদম সত্য কথা শিখাৰ প্ৰেমৰ প্ৰতি খুব হেৰি আছে মানে কি কম আৰু জ্ঞান কি খাবা ৰোল আৰু ৰোল খাম পানী খাম আৰু কি খাবা মানে মিৰ্জাৰ এটা মানে এইটো ৰাস্তাত খুব শ্বুটিং হৈ থাকে আমিও মানে শ্বুট ল'বলৈ আহিছোঁ এইটো ৰাস্তাত তো আমাৰ কেমেৰামেনে কিবা কিবি কৰি আছে ইফালে আমাৰ শ্বুটিং চলিব তো এতিয়া ড্ৰেছ চেঞ্জ কৰিব লাগিব আৰু মোৰ বহুত কিবাৰ ফুল হৈ থাকিলে মই এটা কথা কম কোৱা এই ক'ব দে
হয় ক'ব নেকি আচ্ছা তুমি ক'বা কিবা ক'বা আজি তোমাৰ কনফিডেন্স লেভেল বহুত ল' বিৰাট ল' হৈ বাৰে বাৰে তুমি ভুল কৰিছা একো নাই ফাইনেলি বহুত টাইমৰ পিছত হ'লেও হ'ল আজি আমাৰ দেৰিও হৈছে আৰু দেৰিটো কোনে কৰিছে বিশেষ পাৰ্চন যোন হ'ল মই এইজন আমি বহুত ৰখাইছে আমাক কেইটাক আমি বাকী 5 জন আহি পেলাই আমি ৰখি আছো ইয়াক মই চবতে লেট মানে সদায় লেট কৰে যোৱাকালিতো লেট কৰিছে আজিও লেট কৰিলে আৰু বাকী নীলে কিন্তু আজি বহুত ভাল কৰি আছে কামখিনি বিশেষ ভুল কৰা নাই আজি কিন্তু মই মৃগাংকই বহুত ভুল কৰিছে একো নাই একদম চিন্তা আছে গভীৰ চিন্তা আৰু কিবা কমেন্ট কি কমেন্ট কৰিম কিবা কমেন্ট গভীৰ চিন্তাৰ বাবে কোৱা কিবা এটা কি কম এইটোৱে কম যে মৃগাংকদাৰ এইটো চেনেল আপোনালোকে গমেই পাইছে হয়তো কিছুমান ভিডিঅ' দেখিছে আৰু আহি থকা ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'বোৰ কণ্টিনিউৱাছলি চাব লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ চিনাকি বন্ধুবৰ্গ বা আত্মীয় স্বজনৰ মাজত তেতিয়াহে আচলতে তাৰ চেনেলটো গ্ৰ' হোৱাত সহায় হ'ব বিশেষ ক'বলগীয়া নাই আৰু কওঁ যে মোৰো এটা চেনেল আছে সৰু সুৰাকৈ আৰু নামটো আছে শিখা ঠাকুৰীয়া আছাম যদি আপোনালোকে বিচাৰে চেনেলটো চাবলৈ বা ভিডিঅ'বোৰ চাবলৈ তেনেহ'লে আপোনালোকে ইউটিউবত চাৰ্চ কৰক শিখা ঠাকুৰীয়া আছাম বুলি হয়তো মৃগাংকদাই যদি বেয়া নাপায় ডেছক্ৰিপশ্যন বক্সত মোৰ চেনেলৰ লিংকটো দি দিব গতিকে ভিডিঅ'বোৰ চাব আৰু তাৰ ক্ষেত্ৰত কোৱাৰ নিচিনাকৈ মোৰ ক্ষেত্ৰতো হওক যদি চাই ভাল লাগে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব আৰু এইদৰে আমাক আচলতে মৰম দিব উৎসাহ দিব তেতিয়াহে আচলতে আমি ভিডিঅ' বনোৱাৰ কাৰণে বা ভিডিঅ' বুলি নহয় যিকোনো কাম কৰিবৰ কাৰণে আমি উৎসাহ পাওঁ গতিকে আশা কৰোঁ যাতে এইখিনি আপোনালোকৰ পৰা পাই থাকোঁ ইয়েছ থেংক ইউ শিখা তো শিখা চেনেলটো বহুত আগবাঢ়িছে বাৰু তো শিখাক ছাবস্ক্ৰাইব কৰিব আৰু বাকী আমি কৰি আছোঁ তো কিছুমান চব চাই লওঁ আকৌ কেমেৰা মাৰি আছে যে কামালা ফটো মাৰি আছে যদি দেখাইছো বেলেগ কাৰণে নিলও দে ভালকে বজি দিতি নিলে ভাল বস্তু ন I'm single bro তো সম্পূৰ্ণ হ'ল আমাৰ ভিডিঅ' শ্বুটিং আৰু আজিলৈ ইমানতে অন্ত পেলালো আৰু ভিডিঅ'টো কৈলো তো আমাক সুধ কিবা এটা এই কৰে কৈ দিয়া কিবা আছে যদি বাকি লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে সাপোৰ্ট কৰিবা ওকে থ্যাংক ইউ তো আজিলৈ ইমানতে এৰিলো বাকি ভাল তো আজিলৈ ইমানতে মানে কি অন্ত পেলালো ভিডিঅ'টো তো আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিম এটা বেলেগ আহি আছে মই নকওঁ বাৰু ভিডিঅ'ৰ নামটো কভাৰ ভিডিঅ' আহি আছে মোৰ চেনেলত আৰু শিখাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' কৰিব আৰু মজা ব্লগ বনাই আছে সবে চাব তো আমাৰ এই যেটো আজি শ্বুটিং শেষ হ'ল এইটো ভিডিঅ' চাব আপোনালোকে আশা ৰাখি তো আজিলৈ ইমানতে বাই বাই জয় অসম